तो रब गाइस मैं भिडिओ चार আগতে আপোনালোকক এটা কথা কওঁ মানে গাইস ভিডিওটো জন্মাষ্টমী ভিডিওটো দিওঁতে ইমান দিন কিয় হ'ল তো মই আপোনালোকক ভালকে কৈ আছো মানে কথাটো কি জানা না ইমান দিন ভিডিওটো দিওঁতে কিয় দেৰি হ'ল মানে মোবাইলটো মই যেতিয়া ভাল কৰি আনিলো ডিসপ্লেখনটো ভাল মানে বেয়া হোৱা আপোনালোকে গমে পাইছে তো মানে বেয়া হোৱাৰ পিছত আৰু মোবাইলটো যেতিয়া ভাল কৰি আনিলো ডিসপ্লেখন ভাল কৰি আনাৰ পিছত মানে কি জন্মাষ্টমী যোননে পিছ দিনা আছিল পিছ দিনাটো মোবাইলটো মানে কি অফ হৈ গ'ল মানে কি বেটাৰীটো প্ৰব্লেম হ'ল নেকি তাৰপিছত যেতিয়া দোকানীটাত যাওঁ দোকানীৰ ক'লে যে বেটাৰী প্ৰব্লেম তো বেটাৰীটো ঠিক কৰিলোঁ ঠিক কৰাৰ পিছত আজি ভিডিঅ'টো আপলোড দিম তো এইখিনিয়ে কথা আছিল আপোনালোকে ভাবিব চাগে এই জন্মাষ্টমী ভিডিঅ' ইমান দেৰি কৰি কিয় দিলা তো এইখিনি কথা ক'ম তো আৰু এটা কথা মানে কি হ'ল সেইদিনা বেছি ভিডিঅ'টো লম্বা নহ'ল কাৰণ কি মই মানে অহা কৰি আছোঁ এইবাৰ বস্তু নিয়া মানে কিবা খিচাৰি দিয়া দি কৰি আছোঁ তো গাইছ মানে ভিডিঅ'টো বেছি লম্বা নহ'ল তো ভিডিঅ'টো সৰুৱে হৈছে তো আপোনালোকক যিখিনি পাৰিছোঁ মই সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে যেন চাই কিনে ভাল পায় সেইখিনিয়ে ক'লোঁ আৰু মানে দিয়ক আৰু ভিডিঅ'টো আপোনালোকে চাওক Hey guys, welcome back to my YouTube channel. So Dipankar vlog মানে guys আজি হল 6 সেপ্টেম্বৰ তো আজি ভগৱান শ্ৰী কৃষ্ণৰ জন্ম হৈছিল তো মানে guys মানে আমাৰ গাঁৱত মানে কি জন্মাষ্টমী ডাঙৰ কৰিব হয় মই তাৰে মানে কি কমিটিৰে মই এটা সদস্য আৰু কালি মানে guys যেতিয়া প্ৰতিমান বজাওঁতে মানে ডান্স কৰোঁতে মানে মাতটো ভাঙি গৈছে আপোনালোকে আজি মানে ভইচটো ইমান এটা ভাল নাপাব তো বৰ্তমান মই ঘৰৰ পৰা ওলাই কিনে তাৰে মন্দিৰলৈকে যাওঁ যাই কিনে আপোনালোকক দেখুৱাই আছোঁ তো ব'লক ভিডিও বানাবার টাইমে পাওয়া না কারণ কি বরষুণ তো বেয়াকে দিয়েছে না তো গাইজ মানে বরষুণটো ধৰি ভিডিওটো ভালকে বনাব পৰা নাই তো আপোনালোকক যাই কিনে তাতে দেখুৱাইছোঁ কিন্তু সৰি ষ্টাফ মানে সৰি আমাৰ ষ্টাৰ্ট হৈ গ'ল তো আপোনালোকক ভালকে দেখুৱাইছোঁ যাই কিনে বেয়া বৰষুণ গাইছে তুমি এটা ভূতপক্ষৰ আটাইতকৈ দুখশীলতা মানুহে তোমাক সৰ্বশ্ৰেষ্ঠ দুঃখ আৰু তেজস্বীলতা বুলি প্ৰশংসা কৰে তুমি কিদৰে ইমান উচ্চত হৈ তোমাৰ সত্য এটা মনে হত্যা কৰিবলৈ উচ্চত হৈছা তুমি মৃত্যু মানে গাইজ আজি ভিডিঅ' বনাব একদম মানে টাইমে পোৱা নাই মানে ক্লিপ ল'বই পৰা নাই কাৰণ কি বৰষুণটো দি আছে আৰু মানে কি কাম চাম কৰিব মানে কৰি থাকিব লগা হৈছে কাৰণ কি ক'ৰবাত খিচাৰি দি ক'ৰবাত কিবা কিবি অলপমান বহিব টাইম পাইছোঁ তো এইবাৰ হ'ব টেকেলি ভাঙা খেল আপোনালোকক টেকেলি ভাঙা খেল দেখুৱাই তাৰপিছত নামৰীয়া পাতি আহিব তো কমচে কম আজি 12টাৰ বজালৈকে মানে আপোনালোকক দেখুৱাই যাম আপোনালোকে চাই থাকিব